জীৱিকা সখীৰ বিৰুদ্ধে টকা লোৱাৰ অভিযোগক সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি আখ্যা দি আজি ৰাজপথত নামিল ৫ শতাধিকতকৈও অধিক মহিলা। এটা ফেচবুক পেজত জুৰিয়াৰ খুটিৰ পাৰৰ জীৱিকা সখী হুছনাৰা খাতুনৰ বিৰুদ্ধে গোটৰ মহিলাসকলৰ পৰা টকা লোৱা বুলি যি বাতৰি প্ৰচাৰ হৈছে সেয়া সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন বুলি আখ্যা। আজি গোটৰ মহিলাসকলে একগোট হৈ সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে এয়া সম্পূৰ্ণ মিছা। আমাৰ জীৱিকা সখীয়ে দিনে ৰাতিয়ে আমাৰ বাবে কাম কৰে। তেওঁৰ নামত কৰা এই অভিযোগ আমি কেতিয়াও মানি নলওঁ। ই সম্পূৰ্ণ মিছা। মহিলাসকলে কয় এনেকুৱা ভুৱা অভিযোগৰ বাবে গোটৰ কাম কাজত বাধা দিয়াৰ সৃষ্টি হৈছে। লগতে তেওঁলোকে অভিযোগকাৰীৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণৰ প্ৰশাসনক দাবী জনাইছে। সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হ'ব সময়ত লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট টুডে লাইভ অসম। যি পোৱা নাই আমি 2013 পৰাই আমি গোট খুলিছোঁ। বেলেগ চিয়াবি বাইদেউ আছোঁ, পিছত এজনী চিয়াবি বাইদেউ হুছনা বাইদেউ আমাক ইমান দিন চলাই আছে। আমি এক টকা গাঁওখনৰ নাম কি আপোনালোকৰ? মাজত হেৰি 17 পৰা আছে 2017 পৰা বাইদেউ আমাৰ তেনেকুৱা ঘুচ চুচ লোৱা নাই আৰু যোনে এইবিলাক মিছা কথা ওলাইছে মানে উচিত শাস্তি দিব লাগে। এইটোৱে বিচাৰোঁ আমি। বাইদেৱে আমাক মানে বহুত পাৰিছত সহায় কৰিছে আমাক। কি নাম আপোনাৰ? পদ্মিনী চৌহান। গোটৰ বাইদেউ হুছনাৰা বাইদেউ। টকা লৈছিল নেকি? নাই লোৱা নাই।